হেল্ল' এভৰিৱান, এয়া আপোনালোকক দেখুৱাব ওলাইছোঁ দৰং জিলাৰ মংগলদৈ বেজপাৰাৰ বৰপথাৰত দ্বাদশ বৰ্ষীয় শ্ৰী শ্ৰী বিষ্ণু যজ্ঞ অনুষ্ঠিত হৈ আছে। এই যজ্ঞখন প্ৰতি 12 বছৰৰ মূৰতহে অনুষ্ঠিত কৰা হয়। আৰু এয়া আপোনালোকক দেখুৱাইছোঁ মেইন গেটখন। আৰু মেইন গেটখনৰ কাষতে এয়া দেখিছে নহয়, দৰঙৰ এক অন্যতম সংস্কৃতি আমাৰ ওজাপালি। দুইটো চাইডে ওজাপালি সজোৱা হৈছে, ব্যাসৰ আৰু শুকনানী ওজা। এয়া চাওকচোন, সঁচাকৈ বহুত মানুহ হৈছে, বহুত ধুনীয়া হৈছে। আৰু আপোনালোকেও চাগে আহিছে, আৰু মই অলপকৈ দেখুৱাইছোঁ। ভিডিঅ'টো শেষলৈকে চাব। আহক তেতিয়াহ'লে ভিডিঅ'টো আৰু এয়া হৈছে যজ্ঞ। এয়া যজ্ঞ চলি আছে আৰু ভগৱানৰ শ্ৰী চৰণত সকলো ৰাইজে সেৱা লৈছে। আপনাদের প্রস্তাব সময় উল্লেখ আপনাদের প্রস্তাব সময় উল্লেখ ধন্যবাদ। এয়া হৈছে ভোজনালয়। এয়া চাওকচোন, কিমান মানুহে এই 5 দিন জোৰা কাৰ্যসূচীত ইমান কষ্টৰে এই হাজাৰ হাজাৰ মানুহক ধুনীয়াকৈ এসাঁজ খুৱাইছে। সঁচাকৈ বহুত শলাগ লৈছোঁ। ভগৱানে ভাল কৰক তেওঁলোকক। ইমান মানুহক যে কোনো এটা অসুবিধা নোহোৱাকৈ ধুনীয়াকৈ চলাই নিছে। হাজাৰ হাজাৰ মানুহে ভাত খাইছে। বহুত ভাল লাগিছে সঁচাকৈ। আৰু এয়া ভগৱানৰ ওচৰত সেৱা লৈ অলপ বহিলোঁ। এয়া মোৰ মা। এয়া আপোনালোকক দেখুৱাম প্ৰদৰ্শনী। আহক তেতিয়াহ'লে প্ৰদৰ্শনীলৈ। আৰু এয়া মোৰ বান্ধৱী কেইজনী, আৰু ইহঁতৰ লগতে মই ছেকেণ্ড দিনা প্ৰদৰ্শনীত সোমালোঁ। আহক প্ৰদৰ্শনীত কি আমাৰ অসমীয়া সংস্কৃতিৰ বস্তু আনিছে দেখুৱাওঁ। ব্রহ্মপুত্র जय गौ माता। এবাৰ আপোনালোকক দেখুৱাম মেলা।
মেলা চাব গৈ আছোঁ। আমি মেলাত আহিছোঁ। এতিয়া ক'ত যাবা? মেলা আৰু এই আছিল যজ্ঞৰ ভিডিঅ' আৰু এতিয়া আমি ঘৰলৈ যাব আহিছোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব দেই। আজিলৈ বাই বাই।